হাওড়াঘাটত নৃত্য কৰ্মশালা সম্পন্ন অল ইণ্ডিয়া বেষ্ট ডান্সাৰে দিলে প্ৰশিক্ষণ কাৰ্বি আংলং জিলাৰ জংকা ডান্স একাডেমীয়ে হাওড়াঘাট শাখাৰ উদ্যোগত হাওড়াঘাট ক্ৰীড়া ভৱনত যোৱা 25 জুলাইৰ পৰা আজি 9 জুলাইলৈকে 5 দিনীয়া কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি নৃত্য কৰ্মশালাৰ আয়োজন কৰা হয়। মুখ্য প্ৰশিক্ষক তথা একাডেমীখনৰ স্বত্বাধিকাৰী আলোক দাসৰ প্ৰচেষ্টাত আয়োজন কৰা কৰ্মশালাখনি প্ৰথম দিনা শুভাৰম্ভণি অনুষ্ঠানত স্থানীয় সমাজকৰ্মী ৰাজেন বৰা, শাখা সাহিত্য সভাৰ সভাপতি ভৱেশ বৰা, সম্পাদক পুষ্পেন্দ্ৰ বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশী উপস্থিত থাকে আৰু অনুষ্ঠানৰ আঁত ধৰে জগন্নাথ গগৈয়ে। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নাগালেণ্ডৰ ইণ্ডিয়ান বেষ্ট ডান্সাৰ মাই সুমিউজ আৰু DID লিটিল মাষ্টাৰ ৰানাৰ্ছ আপ ওম চেত্ৰীয়ে উপস্থিত থাকি প্ৰশিক্ষণ দিয়ে। ইয়াৰ যোগেদি প্ৰতিভা বিকাশ কৰি ছাত্ৰ ছাত্ৰীসকলে কাৰ্বি আংলং তথা সমগ্ৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আৰু শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হ'ব, এই আশা প্ৰকাশ কৰিছে আয়োজকসকলে। নমস্কাৰ, মোৰ নাম অলোক দাস আৰু আমাৰ জানকাৰ ডান্স একাডেমি বুলি নৃত্য ডান্সৰ স্কুল আছে আৰু আমাৰ স্কুলৰ এটা উদ্দেশ্য আমাৰ ভাল ভাল টেলেণ্টেড ল'ৰা ছোৱালীবিলাক বাহিৰলৈ যাতে লৈ যাব পাৰোঁ, সিহঁতৰ কিবা প্ৰতিভাবিলাক আমি বাহিৰলৈ ওলাই লৈ আহিব পাৰোঁ, তাতে ইয়াতে আমাৰো নাম হ'ব, ল'ৰা ছোৱালীৰো কিবা এটা নাম হ'ব আৰু এইটো কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ কেনেকৈ ল'ৰা ছোৱালী আগবঢ়াই নিব পাৰিম। আমাৰ অসমৰ বিভিন্ন ঠাইত স্কুল আছে, তাৰ ফালৰ পৰা আমি ইয়াত হাওড়াঘাটতো এটা ব্ৰাঞ্চ খুলিছোঁ। হাওড়াঘাটৰ স্কুলত আমাৰ 50-60 মান ল'ৰা ছোৱালী আছে। এতিয়া আমাৰ ছামাৰ ভেকেশ্যনত এটা কৰ্মশালা পাতিছোঁ। কৰ্মশালা পতাৰ উদ্দেশ্য এইটো যে লুকাই থকা প্ৰতিভাবিলাক আমি বাহিৰলৈ লৈ আহিব পাৰোঁ, কোনে কিমানখিনি কৰিব পাৰে, তাক ফিউচাৰত সিহঁতে কেনেকৈ বনিব পাৰিব নে নাই সেইটো আমি চোৱা আৰু সিহঁতৰ ভাল টেলেণ্টবিলাক আমি বাহিৰলৈ লৈ আহিব পাৰোঁ। সেইটো কাৰণে 5 দিনীয়া কৰ্মশালা পাতিছোঁ। ইয়াত ওম চেত্ৰী DID ৰানাৰ আপ ক্লাছ কৰাব আৰু মাইচুমাছ নাগা ইণ্ডিয়াছ বেষ্ট ডান্সাৰৰ নাগালেণ্ডৰ পৰা সি আহিব শিকাবলৈ আৰু সিহঁতে শিকোৱাৰ পিছত সিহঁতে চাৰ্টিফিকেট দি থৈ যাব আৰু ভৱিষ্যতে সিহঁতক চাই যাতে মটিভেট হয় ল'ৰা ছোৱালীবিলাক আৰু ফিউচাৰে আমি আৰু ভাল টেলেণ্ট ইয়াৰ পৰা ওলাই লৈ যাব পাৰোঁ। नमस्कार सभी को, सब অসমবাসী ৰাইজক মোৰ হাৰ্দিক নমস্কাৰ এণ্ড থেংক ইউ ছ' মাছ। ফাৰ্ষ্ট অফ অল তো মোৰ যে DIDত আপোনালোকে ছাপোৰ্ট কৰিছিলে সেইটো কাৰণে মই ধন্যবাদ দিব বিচাৰোঁ। এণ্ড তাৰপিছত মই ক'ব বিচাৰোঁ কি ইয়াত আমাৰ হাওড়াঘাটত আমি 5 ডেজৰ ৱৰ্কশ্বপ ৰাখিছোঁ এট ঝংকাৰ ডান্স একাডেমি। চ' মাই ব্ৰাদাৰ আলোক দাস, চ' হি হেজ অৰ্গেনাইজ দিছ ৱৰ্কশ্বপ। So we are doing fine and just ক'ব বিচাৰোঁ কি আপোনাৰ আশীৰ্বাদ লাগে এণ্ড ছাপোৰ্ট লাগে চ' ডেট হাওড়াঘাট পৰাও আমাৰ এটা বহুত টেলেণ্টবিলাক হাওড়াঘাট পৰা মিনছ আগে বাঢ় সকে আৰু কাৰ্বি আংলঙৰ নাম ৰোশন কৰ সকে। নমস্কাৰ, মোৰ নাম শ্ৰী জুমনজ্যোতি বৰা। ইয়াত ডান্স শিকি আছোঁ। কোনে শিকাই আছে? আলোক ছাৰ শিকাই আছে আৰু DID লিটিল মাষ্টাৰ ছেকেণ্ড ৰানাৰ আপ ওম চেত্ৰী ছাৰে শিকাই আছে আমাক। বহুত ভাল লাগিছে শিকি। মানে কেনেকুৱা লাগিছে? মানে ক'ব নোৱাৰা, মানে ভাষা নাই, মানে ইমান ভাল লাগিছে আজি। ওম চেত্ৰী নিচিনা তোমালোকেও এদিন বাহিৰত পাৰফৰ্মেঞ্চ কৰিব বিচাৰে, মানে ওম চেত্ৰী নিচিনা আমাৰ হ'ব বিচাৰোঁ মানে আমি। হাওড়াঘাটৰ পৰা জান বৰা ৰিপৰ্ট, বাৰ্তা 365।